পাইছে ঠিকে আছে তোর ফোন না লাগে মশা তোর তোমার দ্বারা বুঝছে না তুমি চহীটো মাৰি পাতি দিব লাগে যখন চাহক বেচিবলৈ কোনোবা এটা ল'ৰা দি দিয়ে না কোনোবা এটা ল'ৰাক চাহক অন্য বেচিব অন্য বেচিব তুমি আছা তুমি বেছি থাকা চাহক অঁ যোৱা কেতিয়াবা যোৱা আমি ক'ব পাৰোঁ এতিয়া আপোনালোকে মক কলৰ ৰিজাল্ট শেষ হৈ গ'ল 7টা বাজিবলৈ 5 মিনিট আছে আৰু 7টা বজাত ষ্টাৰ্ট হ'ব তাৰ আগত আপোনালোকে বাহিৰত চাইডত ক'ৰবাত যাব লাগে যদি গৈ নিদিয়া হওক এজনেই থাকিব লাগিব এজনে অৱশ্যে ৰিলিফ দিবও পাৰে এই আপোনাৰ যি সময়ত কিবা কিবি টেণ্ডেঞ্চি থাকে হয়তো সেই সময়ত নাপাবও পাৰে খোৱা বোৱা এভিথিং কৰি আপুনি 7টালৈ 5 মিনিট থাকোঁতে আহি পেলাই ক'ব বহি প্ৰথম কাম যেতিয়া ষ্টাৰ্ট ডিক্লাৰেশ্যন বুক তেওঁ ক'ব প্ৰিজাইডিং অফিচাৰে আপোনালোকৰ চহী বা যিখন 16 ইনপুট কৰোঁ সেই ফৰ্মখন একজেক্ট নাম্বাৰটো মোৰ মনত নাই সেইখন যেতিয়া ডিক্লেয়াৰ কৰিব প্ৰথম ভোটাৰটো আহি পেলাই ইয়াত হৈ থাকিব কিন্তু তাৰ আগত আপুনি কি কৰিব লাগিব গম পায় আপোনাৰ হাতত এই যিখন ভোটাৰ তালিকা সংশোধিত ভোটাৰ তালিকা যিখন আছে ভোটাৰ সম্পূৰ্ণ পূৰ্ণাংগ যিখন ভোটাৰ তালিকা সেই ভোটাৰ তালিকাখনৰ লাষ্ট পেজলৈ যাওক টোটেল ভোটাৰ কিমানটা ইয়াত এটা পাব আপুনি ভোটাৰৰ সাৰাংশ ভোটাৰৰ মুঠ ভোটাৰ আছে ইয়াত 604 জন মেল 633 জন ফিমেল আৰু থাৰ্ড জেণ্ডাৰ ইয়াত নাই টোটেল 1237 হ'ল 1237টা এইখিনি জানিলেই যথেষ্ট নহয় এই ভোটাৰ তালিকাখনত কিছুমান সংযোজন হৈছে কিছুমান ইয়াৰ পৰা আকৌ মাইনাছ হৈছে মই যে কৈছোঁ উঠি গৈছে কিছুমান আহিছে সেইখিনি ইয়াত এই যোগ তালিকা আৰু বিয়োগ তালিকা এই বিয়োগ তালিকাখিনি আপোনালোকে সংখ্যাটো জানিব লাগিব চাব লাগিব আৰু ইয়াত কিছুমান বি ভোটাৰো থাকিব পাৰে সেইখিনি আচলতে অফিচৰ পৰা অহা সেই পূৰা মাৰ্ক ইলেক্টৰেল কপি হয়নে নহয় এই ভোটাৰ তালিকাখনক কি বুলি কোৱা হ'ব আপোনালোক পুলিচ ষ্টেচনলৈ যোৱাখনক মাৰ্ক ইলেক্টৰেল কপি চিহ্নিত ভোটাৰ তালিকা বুলি কোৱা হ'ব কেতিয়াবা শুনিছেনে নাম প্ৰথম শুনিব পাৰে যিহেতু সেইখিনি কথা বহুতে গম নাপাব মাৰ্ক ইলেক্টৰেল কপি যিটো কপি প্ৰিজাইডিং অফিচাৰৰ হাতত 4খন দিয়া আৰু আপোনালোকে হাতত পাব মাৰ্ক ইলেক্টৰেল কপি আপোনালোকৰ কেণ্ডিডেট পাৰ্টিৰ ফালৰ পৰা সংগ্ৰহ কৰে হয় আপোনাৰ কেণ্ডিডেটে কৰে নহ'লে কেণ্ডিডেটৰ এজেণ্টে কৰে এইখন ঠিকে আছেনে নাই ডাঙৰ কথা এইখন পলিং ষ্টেচনত নহয় আপোনালোকৰ সংখ্যা প্ৰিজাইডিং অফিচাৰখনৰ লগত ঠিকে আছেনে অকণমান পাৰিলে চেকো কৰিব এতিয়া মই কৈছোঁ নহয় মই যোৱাৰ লগে লগে ফাৰ্ষ্ট পলিং অফিচাৰে কি বুলি ক'ব গম পায় মই গৈ যেতিয়া পালোঁগৈ মই এখন হাতত লৈ গৈছোঁ মোৰ ঘৰৰ নম্বৰ আৰু ইপিক আছে নহয় আপোনাৰ সেই তাত নম্বৰটো চোৱাৰ তেওঁ উলিয়ালে মোৰ যি মতা মানুহ তেওঁ আণ্ডাৰলাইন কৰিব নামটো ডাঙৰকৈ কৰিব দুৰ্লভ ভূঞা সেকেণ্ড পলিং থাৰ্ড পলিঙে শুনিব লাগিব সেইটো পাছফালে পলিং এজেণ্টে শুনিব লাগিব যদি নুশুনে আপোনালোকে ক'ব ডাঙৰকৈ কওক আপোনালোকে সেইমতে উলিয়াওক আৰু যদি মতা মানুহ হয় আণ্ডাৰলাইন কৰি দিয়ক যদি মাইকী মানুহ হয় এটা টিক মাৰ্ক দি দিয়ক সন্মুখত মাইকী মানুহ অগণি লয়
এতিয়া মই দুৰ্লভ ভূঞা বুলি নকৈ জীৱন বৰাৰ নামত কৈছোঁ। আপোনালোকে আইডেণ্টিফাই কৰিব পাৰিব লাগিব। সেইকাৰণে সেই ভোটৰ সমষ্টিটোৰ সম্পূৰ্ণৰূপে ভোটাৰখিনি আপোনালোকে জানিব পাৰিব। বাকীখিনি পলিং পাৰ্টিৰ কাম তেওঁলোকে কৰিব। আপোনালোকৰ ৰোলটো মই ক'বলৈ এতিয়া গৈছোঁ, সেইখিনি আপোনালোকে আইডেণ্টিফাই কৰিব লাগিব। মই আচলতে জীৱন বৰা নহয়, এওঁ জীৱন বৰা নহয়, ৰাতি ক'ব পাৰিব লাগিব। কিন্তু সাৱধান, এইটো কোৱাৰ লগে লগে সেই ভোটটো কি বুলি কয় গম পায়? টেণ্ডাৰ ভোট। টেণ্ডাৰ বুলি কোৱা হ'ব। টেণ্ডাৰ নহয়, এইটো চেলেঞ্জ ভোট বুলি কোৱা হ'ব। সেইটো ভোটক কি বুলি কোৱা হ'ব? চেলেঞ্জ। মই জীৱন বৰা বুলি মই চেলেঞ্জ কৰিছোঁ, তেতিয়া এখন হিয়াৰিং হ'ব, এখন কাগজ আছে, চেলেঞ্জ ভোট। দুটকা আপুনি দিব লাগিব। তেওঁ যে মই কৈছোঁ তেওঁ দুৰ্লভ ভূঞাহে, জীৱন বৰা নহয়। সেইখিনি বিদায় বিচাৰি কৰিব লাগিব। তেতিয়া যদি ফৰফিট হৈ যায়, আপুনি যদি জিকিয়াই যায়, দুটকাটো আপুনি ঘূৰি পাব। যদি আপুনি হাৰি যায়, দুটকাটো ইলেকশ্যন অফিচলৈ যাব। যদি ঠিকে আছে তেওঁ ভোট দিবলৈ দিব, যদি নহয় ফৰফিট হোৱাৰ পঠিয়াই নিদিয়ে, পুলিচৰ হাতত পঠাই দিব লাগে। প্ৰিজাইডিং অফিচাৰে পঠাই দিব লাগে পুলিচৰ হাতত, আৰু সেইটো ৰেকৰ্ড কৰিব। আৰু এইখিনি নেক্সট আমাৰ দীপালী বাইদেউ গ'ল, তেতিয়া কৈছে তেখেতৰ কিমান নম্বৰ? বোলে 21 নম্বৰ চিৰিয়েল নাম্বাৰ আৰু ইপিকত নম্বৰ কিবা লিখা আছে। সেইখিনি চাইছে। আজিকালি ইমান অসুবিধা নাই, পৰিচয় পত্ৰ কয় যে তাৰ আগতে বোলে ভোট দিয়েই গ'ল, তেওঁ হৈ বোলে দিয়েই গ'ল। কোনোবাই তেওঁকতো ভোট দিব লাগিব এতিয়া। টেণ্ডাৰ ভোট বুলি ক'ব, সেইটো টেণ্ডাৰ ভোট। সেই ভোটটো বেলটৰ ভোট। হাৰ্ড পলিং অফিচাৰে কণ্ট্ৰল ইউনিটত বেলট EVM-ত ইছ্যু নকৰে। ক'ত কৰিব? টেণ্ডাৰ বেলটত কৰিব। আমাৰ EVM-ৰ উপৰিও আকৌ বেলট পেপাৰ 20-22খনকৈ ইছ্যু কৰা হয়। গতিকে সেই বেলটত তেখেতক যিটো ভোটাৰ চিহ্ন থকা ষ্টাম্প লৈ পেলাই সেই চেম্বাৰলৈ পঠাই দিয়া হয়। তেওঁ ভোট দি আনি পেলাই ধুনীয়াকৈ গোল কৰি ইত্যাদি বিচাৰ কৰিব। আৰু সেই বেলট